रुबुल चुटी ऑफिशियल यूट्यूब चैनल मैं आपन स्वागतम जानाइছো गाइस माने मैं एटा देখিছো ওলাই আছো মানে ওচৰে আমাৰ বহুত নদী কাষত মানে বহুত ডাঙৰ এখন বাৰী আছে মানে শাকৰ বাৰী তো আমি তালৈকে যাম মানে বলক আপোনালোকক দেখাইছো কিমান ডাঙৰ বাৰী কি হয় আমি তাপা কিনো আনিম বলক ভিডিঅ শেষত গম পাব সকলো কথা চাওক ভিডিঅ শেষলৈকে তো মানে আমি বাৰী পাই গলো এতিয়া হেফলে চাওক হেফলে চাওক হেফলে ওলকবি লগাই আছে এইখিনি হেফলে নদীখন আছে মানে হেফলে সাইডত তো গাইস ইয়াত দেখিছে ইয়াত এইখিনি কিবা কবি হয় কিন্তু কি কবি হয় নামটো জানো চাওক লাগি আছে মান ডাঙৰ দেখিছে এফ্লু আছে বহুত গাইস তো এফ্লে চাব পাইছে বন্ধাকবি মান আছে দেখিছে তে বন্ধাকবি এই বাইরে আহি কেনে এটা বেলেগ বস্তু দেখিছো সব সব বিলাহী কেনে লাগি আছে দিছে বনে বিলাহী এনেকা লাগে হকবাত খিনি তম বহুত মাটি মানে বিলাহী ताजा बिलाही ताजा ताजा ने सिंगी ने गई उठा से तो माने हेपले बिलाही असले हेपले एतिया सब जलकिया लगे दिसे केने लगे আছে हम बहुत बिघा माटी माने जलकिया लगुआ আছে माने यात लगे আছে जलकिया सब माने আমাৰ তা বহুত বগুই নাছিলি আপুনি দেখিছিলে কিন্তু আজি ইয়াত চাওক এইজোৱাত বগুই চাওক কিমান লাগি আছে তো দেখিব পাইছে আপোনাৰ ইমান বগুই ইয়াত লাগে হা মই ধুই কিনে চাওক চাওক বেছ চাওক এফালে টেঙা আছে অকণমান তো গাইস মানে আমি এতিয়া এফলে অলপ যাওঁ হেফলে জুবা আছে বগুই হেজুবা বগুই খাম এফলে বগুই জুবা মানে অলপ টেঙা বুলি কৈছে কিন্তু জুবা ঢেৰ লাগি আছে এফলে বগুই পিছত খাম পাও লিছে জলিয়া জলিয়া ইয়াতে লাগি এই আছে ইয়াত কলপাত চলপাত চব ইয়াতে পাই যাব খাবলৈ আহিলে জলিয়াটো দুটামান ছিঙি ল'ব পাৰিব কিন্তু মালিকে গম পালে বেৰা দিব পিটনটো এফলে দিছে কিমান কিমান মানে আমি এজোপা বগুই পাই গ'লোহি এজোপা চাওক তলতে ইমান এজোপাটো ঢেৰ লাগি আছে এজোপা মিঠা বুলি কৈছে এতিয়া এজোপা এটা খাই চাওঁ তো মানে এজোপা মিঠা বুলি কৈছে সঁচাকৈ মিঠা বগুই এজোপা এজোপা আমি গাছ টেঙা বগুই জোপাই নিম মানে আমি আচাৰ থবলৈ নিম টেঙা জোপাই ভাল দিব কেইটামান খাই লওঁ তাৰপিছত নিম এইজোপা এইখিনি বেছি মানে পকা এইখিনি অকণমান বেছি পকা বুজিছে মই কেনে চাওক গাছ কেনেকৈ খাম এতিয়া মই তিনিটা একেলগে খাইছোঁ মই ইমান ডাঙৰ এৰিয়া মানে ইয়াত খেতি কৰে ন অকল মানে এইবোৰে চব্জিয়ে লগাই থাকে 12 মাহে ইয়াত চব্জি লাগিয়ে থাকে মানে কাৰোবাক যদি দৰকাৰ হয় ইয়ালৈ আহিব পাৰে খামটি ঘাট জকাই নদী কাষতে আছে বহুত ডাঙৰ বাৰী বুজিছে নহয় আমি বিশেষকৈ বগুই খাবলৈ আহিছিলোঁ বাৰু আৰু কেইটামান লৈও যাম মানে এতিয়া তো দাদা আমাৰ বগুই বুটলি আছে মই পাৰি দিলোঁ এইখিনি দিছে
Ya, butlah au butlah. Sab butulnya. Udah ciao guys, itu bugui. অলপ ভিতৰলৈ গৈছোঁ বোলো আপোনালোকক দেখাইছোঁ বাৰীখনত কি কিনো আছে ইয়াতনো বেলেগ কি দেখিব বাৰু অকল এইবোৰে চব্জি দেখিব বন্ধাকবি লাগি আছে বন্ধাকবি মানে বহুত আছে দেই গাছ তো মানে এইখিনি বেঙেনা গছ ইয়াত বেঙেনা এটা লাগিও আছে বাৰু এয়া চাব পাৰি দেখিছেনে আপোনালোকে বেঙেনা জীৱাখনৰ ওচৰলৈকে আছে মানে ইয়াত বেঙেনা আছে এইফালে এইখিনি কবি এইবোৰ কাটি নিলে কিন্তু এতিয়া ইয়াৰ পৰা আকৌ বেলেগ চাইডত পোখা মাৰিছে দেই চাওক এইটো এজোপা মানে প্ৰথম যোনজোপা গছ ওলাইছিলে এজোপা ইয়াৰ এজোপা কাটি নিদিলে এই চাইডত এইকেইটা দেখিছে আৰু চাৰিটা ওলাইছে আকৌ ইয়াত চাৰিটা ওলাব তাৰপৰা গছজোপা মৰি যাব এজোপা মানে সেইটো চিষ্টেম দেখিছে ইয়াত এইটো চাওক এইটো কাটি নিলে নহয় এইটো ডাঙৰটো এইটো এটা সেইফালে চাইডত ওলাইছে আৰু তিনিটা চাইডত ওলাইছে এইটো এটা চাৰিটা এইটো চাওক তেনেকৈ এজোপাত পাঁচটা দেখিছে ইয়াত ইয়াৰ পৰা মানে ইয়ালৈকে অকল বন্ধাকবি মানে তাৰপিছত এজোপা বগৰী ইয়াত আছে এজোপা মিঠা বুলি কৈছে এতিয়া মিঠা বগৰীজোপা মই আকৌ খাই চাম নহয় পিটিককৈ এটা মিঠা হয়নে নহয় তাৰ পৰাহে গম পাম মানে কেহা তো মানে আমি এতিয়া এইবিলাক আহি থাকোঁতে ঘপকৈ ইয়াত হেন্দালিখন দেখিছোঁ হেন্দালিখনত কি লাগি আছে চাওকচোন জাতি লাও কিমান লাগি আছে বাৰু বা এজোপা গছ কিমান জাতিলাও লাগি আছে দেখিছে চব সৰু আগলৈকে আছে বহুত ডাঙৰ মানে বাইক জাতিলাওজোপা মানে সেই আগলৈ আৰু বেলেগ আছে এডোখৰত এজোপা আছে সেইডোখৰত এজোপা সেনেকৈ বহুত গছ আছে খালি এতিয়া গছ আধা মৰিয়ে গৈছে ইয়াত মানে এতিয়া এইখিনি ওলকবি দেখিছে নহয় ওলকবি এইখিনি ওলকবি ইয়াতে আছে মানে দেখিছে এবাৰ ইয়ালৈকে এইখিনি ওলকবি তাৰপিছত গাইছ আৰু অলপ আগত আহি কিনে এইখিনি কি হয় এইখিনি ফ্ৰেঞ্চবিনৰ গছ ইয়াৰ পৰা মানে গাইছ জিঅ'খনৰ পৰা এটা মানে এনেকৈ ফ্ৰেঞ্চবিন গছ আছে মানে গাইছ এয়া চাওক ফুলকবিটো মানে মই অকল বজাৰতহে দেখোঁ মানে এনেকৈ কৈ মানে বাৰীত আজিলৈকে দেখা নাছিলোঁ এইটোহে দেখিছে ফুলকবি গোটেই ফুলকবি গছেই মানে চবতে ফুলকবিয়ে লাগি আছে ফুলকবিয়ে আছে চবতে এইটো অলপ ডাঙৰ ফুলকবি দেখিছেনে এইটো মই মানে আজিলৈকে এনেকৈ গছত দেখা নাই মানে তো আজি ভাল লাগিলে চাই কাৰণে বন্ধাকবি পাতখিনি সৰু থাকে আৰু ফুলকবি পাতখিনি দেখিছে গাইছ এতিয়া দেখিছেনে কিমান ডাঙৰ ফুলকবি পাতটো এইফালে চাওক ফুলকবি পাত দিছে কিমান ডাঙৰ তাকে আমি দেখা নাছিলোঁ বাৰু এনেকৈ ফুলকবি এনেকৈ হয় বুলি তো দেখিলোঁ আজি ভাল লাগিলে বাৰু দেখিছে মানে কি ক'ম আৰু আমাৰ অহাটো অলপ দুদিনমান মানে পিছত অহা হ'ল আগতে অহা হ'লে আমি ইয়াত আৰু চব্জি দেখিলোঁহেঁতেন আৰু চব্জি আছিলে মানে এতিয়া কাটি বিক্ৰী কৰিছে ন এইফালে আপোনালোকে কেঁচা মটৰ দেখিছেনে বা এনেকুৱা আপোনালোকে বজাৰতহে দেখিছে কিন্তু মই ডাইৰেক্ট ৰিয়েল গছত দেখিছেনে গছজোপা কেনেকুৱা থাকে চাই লওক আপোনালোকে এবাৰ দেখিছে এইজোপা চাওক এইজোপা দেখিছেনে এইটো ডাঙৰকৈ লাগি আছে এটা এইটো চাওক এইটো মই আপোনালোকক এইটো ছিঙি দেখাইছোঁ ৰ'ব এইটো দেখিছে নহয় এইটো মই ছিঙি আনিছোঁ এইজোপা চাওক এইজোপা অলপ শকত হৈছে এইকেইটা দেখিছে এইকেইটা অলপ শকত তো গাইছ মানে এইফালে চাওক ৰিয়েল লিখিলে ন আপোনালোকে এয়া চাওক কেঁচা মটৰ এতিয়া মই এইটো খাম মানে মিঠা খাবলৈ আৰু এটা চেনি লৈছোঁ দেই মিঠা লাগিলে খাই দেখিছে আৰু দুটা লৈ লওঁ মিঠা
তো মানে এতিয়া এইখিনি ওলকবি মাজত আহিলোঁ মই এয়া ওলকবি আপোনালোকে দেখিবলৈ পাইছে তাৰপৰা এইফালে আছে ফ্ৰেঞ্চবিনৰ গছবোৰ অলপ বুঢ়া হৈ গ'ল A few moments later মোকো মানে চব্জি অলপ দি পঠিয়াইছে কি দি পঠিয়াইছে বোলো আপোনালোক দেখাই দিছোঁ তো গাইছ মানে আমি বাৰীলৈ আহিছিলোঁ দেখিছিলে আমি বগৰী পাৰিলোঁ তাৰপৰা নিচাই আমাক এইবোৰ চব্জি দি পঠিয়াইছে এইফালে ফুলকবি আছে আকৌ এইফালে বন্ধাকবি আমি বেগ মানে এটা আনিছিলোঁ এতিয়া এইটো আকৌ নিচাই আমাক দিছে মানে এটা বেগ আৰু তাৰপৰা এতিয়া আকৌ বিলাহী আনিম কৈছে বিলাহীও ইয়াত ভৰাম বুলি ভাবিছোঁ মানে এতিয়া চাই থাকক শেষলৈকে তো গাইজ মানে আপোনালোকে দেখিলে এতিয়া সেইফালে দাদাই এটা বেগ লৈছে এটা বেগ মই লৈ আছোঁ ইয়াত এনেকুৱা বন্ধাকবি আছে আৰু কিবা কবি এটা আছে সেইটো চিনি নাপাওঁ মই এইফালে দাদাই ইয়াত লৈছে বিলাহী দিলে চাওঁ ৰ'বাচোন বিলাহী এয়া চাওক একদম তাজা তাজা বিলাহী তাৰপৰা বন্ধাকবিও আমি ডাইৰেক্ট ফুলকবিও চব মানে আমি কাটি কিনে লগ আনিছোঁ আৰু লগ খামগৈ মানে এইটো কেঁচাই কেঁচাই নাখাম বাৰু বনাই খাম তো গাইছ মানে আমি নদী কাষ কৈ আছোঁ কিন্তু নদীখন যদি নেদেখাওঁ কেনেকৈ হ'ব হয়নে সেইকাৰণে মানে আমি অলপ এইফালে আগলৈ আহিছোঁ মানে ৰাস্তাটো পাৰ হৈ কেনে অলপ নদীখন দেখাই দিম বুলি এইখনে হৈছে নদীখন বুঢ়ীদিহিং সেইখন দলংখন নামটো নাজানো এইখনেই মানে নদীখন আৰু এইফালে দিছে কিমান বালি এইফালে দিছে এইখিনি বালি কিমান হেৰি কৰি থৈ দিছে তো গাইজ মানে এয়া সৰিয়হ আপোনালোকে দেখিছে বহুত ডাঙৰ সৰিয়হ বাৰী কিন্তু এয়া মানে মালিকজন নাই তো আমি মানে ইয়াত নোসোমাওঁ এতিয়া সোমালে আকৌ বা কিবা কৰি দিয়ে লোকৰ হয় আমাৰতো নিজৰ নহয় নিজৰ হ'লে আপোনালোক দেখালোহেঁতেন আমাৰ নিচা ভগৱানে আমাৰ নহতো এতিয়া লোকৰ যদি সেইটো আমি এতিয়া সোমাব নোৱাৰোঁ কিন্তু ইয়াৰ পৰা অলপ চাই লওক কিমান ধুনীয়া পৰিৱেশ এনেকৈ ওপৰ অলপ দেখাই দিছোঁ দিব মানে বেছি ভিডিঅ' কৰি থকাও নহ'ল মানে অলপ ভাগৰ লাগে তাত খোজকাঢ়ি আপোনালোক দেখাই থকা সেইকাৰণে মই অলপ আহি শুই গ'লোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব